নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া ফেমিলি কিটচেনৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি কম সময়ত আৰু অতি সহজতে বনাব পৰা এটা অতি সুন্দৰ ৰেচিপি, ক্ৰিমি মেথি মটৰ কাৰী। ইয়াৰ বাবে মই লৈছোঁ মেথি শাক এক মুঠি। এইখিনি খুব ভালকৈ ধুই লৈছোঁ আৰু এইখিনি মই খুব মিহিকৈ কাটি ল'ম। এটা বিলাহী লৈছোঁ, বিলাহীটো মই মিক্সিত পিচি ল'ম। আদা নহৰু বটা লৈছোঁ, 3টা কেঁচা জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, পিঁয়াজখিনিও খুব মই মিহিকৈ কাটি ল'ম। আৰু লৈছোঁ 1 মাটি কেঁচা মটৰ। আহক বন্ধু বান্ধৱীসকল, আমাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এখন কেৰাহীত তেল গৰম কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত গোটা গৰম মছলা, লং, ইলাচি, ডালচেনি, গোটা জালুক আৰু তেজপাত দিছোঁ আৰু এখন হেতাৰে লৰাই দিছোঁ। এইখিনি মই প্ৰায় আধা মিনিটমান সময় তেলত ভাজিম, তেতিয়াহে গৰম মছলাৰ সুন্দৰ গোন্ধটো তেলৰ লগত মিহলি হৈ যাব। এতিয়া মই ইয়াত কাটি লোৱা কেঁচা পিঁয়াজখিনি দি দিছোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ইয়াত মই চাহ চামুচেৰে 2 চামুচ আদা ৰচুন বটা দিছোঁ আৰু কেঁচা জলকীয়াকেইটা ফালি তেলত দি দিছোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিছোঁ। আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যাতে পিঁয়াজ, আদা, নহৰুখিনি তেলত খুব ভালকৈ ভাজ খায়, নহ'লে ইয়াৰ কেঁচা গোন্ধটো থাকি যায়, তেতিয়া খাবলৈ খুব বেয়া লাগে। এতিয়া ইয়াত মই চাহ চামুচেৰে 2 চামুচ কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ, 1 চামুচ ধনিয়া গুড়ি দিছোঁ, 1 চামুচ জিৰা গুড়ি দিছোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিছোঁ। ইয়াত মই এতিয়া পিচি লোৱা বিলাহীটো দি দিছোঁ আৰু হেতাখনেৰে খুব ভালকৈ লৰাই দিছোঁ। ইয়াত মই অলপ পানী দিছোঁ, যাতে মছলাখিনি তেলত খুব ভালদৰে ভাজ খায় আৰু যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। মই ইয়াত কাশ্মীৰী জলকীয়া এইকাৰণেই ব্যৱহাৰ কৰিছোঁ, যাতে ইয়াৰ ৰংটো খুব সুন্দৰ হয়। ইয়াৰ পৰা কিন্তু জ্বলা বেছি নহয়। আপোনালোকে যদি জ্বলা বেছি খাব বিচাৰে, তেতিয়াহ'লে ইয়াত কেঁচা জলকীয়া নতুবা আৰু বেছি শুকান জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে। এতিয়া লাহে লাহে মছলাখিনি তেলত ভাজ খাইছে। মই মছলাখিনি তেতিয়ালৈকে ভাজিম, যেতিয়ালৈকে তেলখিনি ওপৰত বিৰিঙি নাহে মছলাখিনিৰ। এতিয়া মছলাখিনিয়ে লাহে লাহে তেলখিনি এৰি দিয়াত মই ইয়াত কেঁচা মটৰখিনি দি দিছোঁ আৰু কিছু সময় ভাজিছোঁ। আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যাতে এই ৰেচিপিটো বনাওঁতে আপোনালোকে অকল কেঁচা মটৰে ব্যৱহাৰ কৰে, কিয়নো কেঁচা মটৰত এটা মিঠা মিঠা ভাৱ থাকে, যাৰ বাবে কাৰীখন খাবৰ বাবে খুব ভাল লাগে। এতিয়া মই ইয়াত অলপ পানী দিছোঁ, যাতে মটৰখিনি সিজি উঠে। আমি যিহেতু কেঁচা মটৰ ব্যৱহাৰ কৰিছোঁ, তাৰ বাবে কেঁচা মটৰখিনি সিজিবৰ বাবে অলপ সময় লাগে। এতিয়া মই এই মটৰখিনি সিজিবৰ বাবে ঢাকনি এখন দি দিছোঁ কেৰাহীখনত। প্ৰায় 2 মিনিটমানৰ পিছত মই চালোঁ, মটৰখিনি লাহে লাহে সিজি আহিছে, যদিও সম্পূৰ্ণভাৱে সিজি উঠা নাই। কাশ্মীৰী জলকীয়া দিয়াৰ বাবে চাওকচোন ৰংটো কিমান সুন্দৰ হৈছে। এতিয়া ইয়াত মই হালধি আৰু সোৱাদ অনুসৰি নিমখ দি লৰাই দিছোঁ, আকৌ ঢাকনখন মাৰি দিছোঁ। প্ৰায় 4-5 মিনিটমানৰ পাছত দেখা গৈছে যে মটৰখিনি লাহে লাহে সিজি আহিছে। এতিয়া মই ইয়াত কাটি লোৱা মেথি শাকখিনি দি দিছোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিছোঁ। আপোনালোকে ইয়াত পানী ব্যৱহাৰ নকৰিব, কিয়নো মেথি শাক সিজিবৰ বাবে বৰ বেছি সময় নালাগে, যিহেতু মেথিখিনি কেঁচা। এইখিনি প্ৰায় 2 মিনিটমান সময় ভাজিলেই প্ৰায় মেথি শাকখিনি সিজি যাব। ইয়াত এতিয়া মই 1 চামুচ গৰম মছলা দিছোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিছোঁ। প্ৰায় 2 মিনিটমান সময়ৰ পিছত দেখা গৈছে যে মেথি শাকখিনি খুব ভালকৈ সিজি গৈছে। মটৰখিনিও প্ৰায় সম্পূৰ্ণভাৱে সিজি উঠিছে। এতিয়া মেথি শাকৰ তিতা ভাৱটো যাবৰ বাবে মই ইয়াত 3 চামুচ চাহ চামুচেৰে ক্ৰীম দি দিছোঁ। আপোনালোকৰ যদি মেথি শাকখিনি তিতা ভাৱটো অলপ বেছি হয়, তেতিয়াহ'লে আপুনি
লোকে আৰু 1 চামুচমান ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইখিনি খুব ভালকৈ লৰাই দিছোঁ। চাওকচোন দেখাত কিমান ভাল লাগিছে। এই ৰেচিপিটো দেখাত যিমান সুন্দৰ লাগিছে খাবলৈও সিমানেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাব আৰু কমেণ্ট বক্সত মোক জনাব দেই কেনেকুৱা পালে খাই। আৰু ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।